সাৱধান হওক আপুনিও। আপোনাৰ বাহনখনতো পৰিব পাৰে চোৰৰ চকু। শুৱালকুছিৰ চিকিৎসালয়ৰ চৌহদৰ পৰা চোৰে চুৰি কৰি নিলে স্কুলীয়া ছাত্ৰীৰ চাইকেল। কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছিৰ মহাত্মা গান্ধী ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ পৰা আজি ৰাতিপুৱা ৯:৪০ এক চুৰিকাণ্ড সংঘটিত হৈছে। চিকিৎসালয়ৰ চৌহদৰ পৰা চুৰি কৰি লৈ যায় স্কুলীয়া ছাত্ৰীৰ এখন চাইকেল। সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য চিকিৎসালয়খনত থকা চিচিটিভি কেমেৰাত বন্দী। আগতেও বহুবাৰ চিকিৎসালয়খনৰ পৰা মটৰচাইকেল লেপটপ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাৰ সবিশেষ জানোৱা হওক ভুক্তভোগী ছাত্ৰীজনীৰ মুখেৰে। তোমাৰ নামটো জনাবা? হয়, মোৰ নাম শ্ৰী জিন্তি কলিতা। ঘৰ ক'ত তোমাৰ? ঘৰ শুৱালকুছি বিডিঅ অফিচ। কি হ'ল ঘটনাটো কি হ'ল কোৱাচোন? মই ইয়াতে গ্ৰুপিঙৰ কামত আহিছিলোঁ। স্কুলৰ পৰা গ্ৰুপ বিচাৰিছে মানে? গ্ৰুপ বিচাৰিছে। তাৰপাছত আহিলোঁ মই 9:30 ইয়াতে সোমাইছোঁ। 9:40 এজন মানুহে আহি কিনে মোৰ চাইকেলখন লৈ গৈছে। মানে তুমি দেখিছা নেকি? মই দেখা নাই। কিহত দেখিছা? চিচিটিভি ফুটেজত। ইয়াত ফুটেজত দেখিছা? এতিয়ালৈকে পাইছা নাই চাইকেলখন? নাই পোৱা। মানুহজনক চিনি পোৱা নাই তুমি? মানুহজনক চিনি নাপাওঁ। চিনি নোপোৱা। বাকী এতিয়ালৈকেতো পোৱা নাই চাইকেল? নাই পোৱা। আৰু বাকী চাইকেল তুমি অকলে আহিছিলে? অকলে আহিছিলোঁ। এতিয়া কোন আছে তোমাৰ লগত? জনাইছা নাই? হয়, জনাইছোঁ। দাদা দুজনে জনাব গৈছে। জনাব গৈছে। আৰু কি আহিছে নে এতিয়ালৈকে? নাই। মাইনা চাইকেলখন চুৰি হোৱা বুলি? মাইনাই আৰু দেউতাকলৈ ফোন কৰিলে। ফোন কৰাৰ পিছত দেউতাকে আৰু মোক ঘৰত জনালে আৰু চাইকেলখন চুৰি হোৱা। আচলতে ইয়াৰ আগত আমাৰ তাত চিচিটিভি নাছিলে, চ' তেতিয়া চুৰি হৈছিলে মাজে মাজে, প্ৰায় 4বাৰমান হৈছে চাগে। কিন্তু আমি প্ৰথম চিচিটিভি লগোৱাৰ দিনাখনে বাইক চুৰ এটা ধৰিলোঁ, লেপটপ চুৰ এটা ধৰিলোঁ, আৰু তেতিয়াৰ পৰা হোৱা নাছিলে। আজি প্ৰায় 3 মাহমানৰ মূৰত আজি আকৌ এখন চাইকেল চুৰি হোৱা বুলি গম পালোঁ। পিছত চিচিটিভিত চাই গম পালোঁ যে ল'ৰা এজনে লৈ গৈছে। এতিয়া আমি পুলিচক জনাইছোঁ আৰু মিডিয়াতো দি দিছোঁ যাতে ল'ৰাজন চিনাক্ত কৰিব পাৰি চাইকেলখন উদ্ধাৰ কৰিব। এজনী ছোৱালী আহিছিলে, স্কুলৰ ছোৱালীজনী আমাৰ ইয়াত ব্লাড টেষ্ট কৰিব আহিছিলে, আচলতে ব্লাড গ্ৰুপটো চাবৰ কাৰণে, স্কুলৰ কাৰণে লাগে বুলি। ছোৱালীজনী চাইকেলখন লৈ আহিলে, সৰু ছোৱালী এজনী আহি পেলাই আৰু তাই ব্লাড গ্ৰুপৰ কাৰণে ব্লাড গ্ৰুপটো ল'বলৈ সোমাওঁতে লেবৰেটৰীত চাইকেলখন মানে তাই আহি পেলাই দেখে যে চাইকেলখন নাই। তাৰপিছত আমি লগে লগে আমাৰ CC কেমেৰাৰ থকা যিজন মানুহ আছে তেওঁক এলাৰ্ট কৰিলোঁ। এলাৰ্ট কৰাৰ পিছত আমি মানুহজনক দেখা পালোঁ। অলৰেডি আমি ক্লিপিং লৈছোঁ, লৈ পেলাই অলৰেডি পুলিচক জনাইছোঁ কথাখিনি। আৰু সেই মানুহজনৰ ক্লিপিংটো লৈ পেলাই অলৰেডি পুলিচক জনোৱাৰ পিছত পুলিচে এচুৰেঞ্চ দিছে যে তেওঁক ধৰি পেলাই আমি আপোনালোকৰ হেৰিখিনি আইনী ব্যৱস্থাখিনি ল'ম। ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ভূমিকা কেনেধৰণৰ হয় সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ 24।